Hey guys, good morning. কি খবৰ আশা কৰো সকলো ভালে আছে আৰু মই নেটি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছো। যেহেতু ঠাণ্ডা আৰু গৰম মিক্স হৈছে সেইবাবে ল'ৰা-ছোৱালীবোৰৰ প্ৰায় ধৰক জ্বৰ, চৰ্দি, কাহ এইবোৰ বেমাৰ হৈ আছে আৰু আমি এটা দুটা নহয় তিনিটাকে পোৱালি লৈ আনিছো আমি বেমাৰ দেখুৱাবলৈ আৰু ইহঁতে গাড়ীত দেখিছে না ইমান ধুনীয়াকৈ বিন্দাছ শুই মেলি একদম মানে ফূৰ্তি কৰি আছে। যেহেতু ডক্টৰ আহিবলৈ টাইম আছে সেইবাবে আমি অলপমান গাড়ীতে বহি লৈছো টাইমটো পাৰ হওক বুলি আৰু মই ইহঁতক অকমান জুকাইও আছো। Sana, কি কৰি আছা? মিজান, কি কৰি আছা? হা? Sana. Oh, itu জুনুমা। হা? জুনুমা? এটা জুনুমা নহয় নহয়? হয়। হে নহয়। হয়। ভাইটি তোমাৰ ফালে চাই আছে চোৱা। অ, চুমানা খাই দিছ না ভাইটি? Sana? কি কৰি আছা তুমি? তুমি বিন্দাছ শুই আছা? হা? পোৱালি পুৰা খেলত ব্যস্ত আৰু আহি থাকোঁতে বাটতে দেখি পালোঁ জিবিএমৰ নাৰ্ছিং হোম য'ত নেকি আমাৰ মিৰ্জান জন্ম হৈছে আৰু মই মিৰ্জানক দেখুৱাই আনি আছোঁ চোৱা তুমি ইয়াতে জন্ম হৈছা বুলি আৰু আমাৰ মিৰ্জানে একেবাৰে মন চন মাৰি বহি আছে কিয়নো তাৰ চৰ্দি জ্বৰ কাহ আৰু লগতে টনচিল আৰু টনচিলটো হোৱাৰ লগতে যিটো টনচিল থাকে টনচিলটো তাৰ মানে মাংস বাঢ়ি গৈছে আলজিভাটোৰ ওচৰত সেইবাবে আমি আজি গোলাঘাটত লৈ আনিছিলোঁ তাক দেখুৱাবলৈ আৰু ডক্টৰে আমাক প্ৰায় 3টামান বজাত মাতিছিলে এপইণ্টমেণ্ট লোৱা আছিলে আৰু আহি ইয়াতে অলপ টাইম বহিলোঁ বহুতে মানে বহুত টাইম মানে 3 ঘণ্টা মানে বহিলোঁ ইমানে মানুহ আৰু এয়া হৈ গ'ল চনুখেৰিয়া ক্লিনিক যোনটো নেকি গোলাঘাটৰ কোৰ্টৰ ফালে আছে আৰু তাত দেখুৱালোঁ টনচিলটো দেখুৱাৰ পিছত ডক্টৰে কৈছে এইটো অপাৰেশ্যন কৰিব লাগিব সেইকাৰণে অকণমান চিন্তাত পৰি গৈছোঁ কি কৰিম কি নাই আৰু মোৰ এইটো ভিডিঅ' আজি ইমানতে শেষ কৰিছোঁ কিয়নো মন চন একেবাৰে বেয়া লাগিছে নেক্সট ব্লগত আপোনালোকক লগ পাম।